বৰ্ণালীজ কুজিন এণ্ড কালচাৰলৈ আপোনালোকৰ স্বাগতম। আজি বনাম বৰপিঠা বা তেলপিঠা। আৰৈ কোমল চাউলেৰে বৰপিঠা বনালে খাবলৈ খুব ভাল হয়। যিহেতু আজি মই আৰৈ কোমল চাউল ব্যৱহাৰ কৰা নাই, মই কৰিম পৰিমল বা আইজোং চাউল আৰু বৰা চাউল। অকল পৰিমল চাউলেৰে বনালে বৰপিঠাটো অকণমান টান হয়, গতিকে অকণমান বৰা চাউল মিক্স দিলে খাবলৈ বৰ ধুনীয়া হয়। পৰিমল চাউল আৰু বৰা চাউলখিনি বেলেগে বেলেগে 2 ঘণ্টামান তিয়াই থলোঁ। তাৰপিছত চাউল ধোৱা খৰাহী বা বাঁহৰ খৰাহীত পানীখিনি যাবলৈ দি পেলাই বেলেগে বেলেগেই ইয়াক খুন্দা হয়। এইদৰে দুয়োখিনি চাউল বেলেগে বেলেগে মিক্সিত খুন্দি ভালদৰে আমি চালি ল'লোঁ। মই অলপ পিঠাগুড়ি বেছিকৈ খুন্দিছোঁ, যাতে যেতিয়াই মন যায় পিঠা বনাই বনাই খাই থাকিব পাৰোঁ। এয়া আইজোং চাউল বা পৰিমল চাউলখিনি ৰ'দত দি দিম এতিয়া চালি লোৱাৰ পিছত, আৰু এইদৰে ৰ'দত শুকুৱাই থ'লে পিঠাগুড়িখিনি আমি বহুত দিনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ, বেয়া হৈ নাযায়। এয়া বৰা চাউলখিনি গুড়া কৰাৰ পিছত ৰ'দত অলপ শুকাবলৈ দিছোঁ। এইদৰে ৰ'দত শুকুৱাই থ'লে বহুত দিনলৈ পিঠাখিনি ভাল হৈ থাকে। এতিয়া মই 1 কাপমান গুড় লৈছোঁ আৰু সেইখিনি পানী দি মই পনীয়া কৰি ল'ম। পানী দি পনীয়া কৰি লৈ আমি চাকি ল'ম, কাৰণ কিয় গুড়ত বহুতো বালি বা সৰু সুৰা লেতেৰা থাকিব পাৰে। গতিকে এইদৰে পানী দি কোমলিবলৈ দিম আৰু তাৰপিছত ইয়াক আমি ভালকৈ চাকি ল'ম। এয়া চাওকচোন, এইদৰে পনীয়া হৈ গ'ল আৰু এয়া দেখিছে ইয়াত কিবা কিবি লেতেৰা থাকিব পাৰে। এতিয়া আমি ইয়াক চাকি ল'ম। যিহেতু আমি পানী 1.5 কাপমান দিছোঁ, ইয়াত মই খোৱা ছ'ডা দিম 1/4 টিস্পুন। সোৱাদৰ বেলেঞ্চৰ কাৰণে আমি পিঠা বনালে মিঠাৰ লগত সদায় অকণমান নিমখ দিওঁ। এয়া 1/4 টিস্পুন নিমখ। এতিয়া ভালদৰে মিলাই মই এইখিনি এটা ষ্টীলৰ বাচনলৈ লৈ ল'ম। এতিয়া আমি ৰ'দত শুকুৱাই থোৱা বৰা চাউল আৰু পৰিমল বা আইজোং চাউলখিনি ইয়াত মিলাম। কিদৰে মিলাম? যে 4 চামুচ যদি আমি পৰিমল বা আইজোং চাউল লওঁ, তেনেহ'লে 1 চামুচ বৰা চাউল, কাৰণ বৰা চাউলটো লেকেটীয়া আৰু আঠা জাতীয়, আৰু মানে আইজোং চাউলটো খচখচীয়া। গতিকে আমি এইদৰে মিলালে পিঠাটো কোমল হৈ থাকিব, খাবলৈও ভাল পাব। এতিয়া আমি এইদৰে ধুনীয়াকৈ সানি পেলাম। যদি কিবা কাৰণত অকণমান টান হোৱা যেন লাগে, তাত আমি অকণমান 1-2 চামুচকৈ পানী যোগ দিব পাৰোঁ। আৰু যদি ঢিলা হোৱা যেন দেখোঁ, তেতিয়াহ'লে বৰা চাউল নিদি আইজোং চাউল 1-2 চামুচ ইয়াত মিলাব পাৰোঁ। আৰু এইদৰে সুন্দৰভাৱে এটা ঘোল বনাব লাগে, যিটো নেকি পাতলো নহয় একেবাৰে মোটাও নহয়। কাৰণ কিয় বেছি পাতল হ'লে কেৰাহীৰ তলিতে পিঠাটো চেপেটা হৈ থাকিব, আৰু বেছি মোটা হ'লে মাছখিনি নিসিজিব। সেই গতিকে ঘোলটো এনেকুৱা ধৰণৰ হ'ব লাগে, যিটো ধুনীয়াকৈ ফুলি আহে আৰু এইদৰে চামুচৰ তলত দেখিছে দিয়াৰ কাৰণে কেনেকৈ ডাঠকৈ ৰৈ ধৰিছে, সেনেকুৱা হ'ব লাগে। এতিয়া কেৰাহীত তেল গৰম হ'বলৈ দিম আৰু এখন গুটুংহেন মানে হেতা, যিটো দেখিছে বাতিৰ নিচিনা হেতা হয়, এনেকুৱা হেতাৰে এটা সমান জোখত, প্ৰতিটো পিঠা যাতে সমান চাইজৰ হয়, এটা সমান জোখত আমি কেৰাহীত এটা এটাকৈ ভাজি যাম। আৰু বেছি সময় ভাজিবৰো প্ৰয়োজন নাই, সোনকালেই হয় এই পিঠাখন। দুইফালে অলপ ৰঙচুৱা হ'লে পিঠা খাবলৈ তৈয়াৰ। বনোৱাৰ আগতে সুন্দৰকৈ এবাৰ ঘুটি ল'ব, যাতে মিশ্ৰণখিনি আকৌ ধুনীয়াকৈ মিলি পাতলীয়া ধৰণৰ হৈ যায়, নহ'লে বহি গোটা চানেকীয়া হৈ যায়। এইদৰে তেলত দিয়াৰ পিছত এফালে যেতিয়া ফুলি আহিব, তেতিয়া উল্টা ছাইডে ওলোটাই অলপ সময় ভাজিলেই আমাৰ পিঠা তৈয়াৰ। এইদৰে সুন্দৰকৈ বৰপিঠা ভাজক আৰু গৰম গৰম চাহ একাপৰ লগত বৰপিঠাৰ জুতি লওক। ভিডিঅ'টো যদি চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।